ৰত্নাকৰ ৰত্নাকৰ পুৰা ৰোমান্টিক মুডত আছে। এই ভইচটো অলপ মই আছে দে ভইচ। নমস্কাৰ, মই নিবিড় আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা ভাল দিন বুলি এইকাৰণে কৈছোঁ, আজি এটা ভক্তিমূলক গীত ৰেকৰ্ড হৈ আছে ষ্টুডিঅ' টাইমত। খুব কম দিনৰ ভিতৰতে গানটো আপোনালোকৰ মাজলৈ এৰি দিব। আজি সেই হৰিনামটোৰ বিষয়ে অলপ কথা পাতোঁ বুলি আহিলোঁ আপোনালোকৰ লগত। মানে এইফালে ভাইটিহঁতে পূৰা ধুনীয়াকৈ ৰেকৰ্ডিং কৰি আছে গানৰ। মই অকণমান দেখাই দিছোঁ কি কি চলি আছে বৰ্তমান। ৰেকৰ্ডিং লৈ আছে। এই বয়সটো যিটো গৈ আছে সেইটো চিঞৰি পেলাই যাদৱ দব দব হৈছিলে আকৌ। অ'কে ৰেডি দেই। আমাৰ মিণ্টুমণি দেই, এটা কৰিব লাগিব দেই, বেয়া হৈছে। পূৰা চিঞৰি আছে মিণ্টুমণি। যাদৱানন্দন ৰেকৰ্ড লৈ আছে আমাৰ ধিয়াজ ভাইটিয়ে, ৰেকৰ্ডিংটো লৈ আছে ধুনীয়াকৈ। মিঠা হাঁহিটা লৈ পেলাই লৈ আছে ৰেকৰ্ডিংটো। পূৰা ৰোমান্টিক লৈ আছে, পুৰা ৰোমান্টিক মুডত আছে। এই ভইচটো অলপ মই আছে দে ভইচটো খালি অলপ ভইচটো অলপ মই আছে, পুৰা ৰোমান্টিক মুডত আছো কিন্তু দেই। মানে এই ৰাতি 12টালৈ প্ৰায় কথা পাতি থাকে যে অকণমান দেখা সেইটো জীৱনটো। কিন্তু মিছা কথা কৈছে। আচলতে মই প্ৰায় ফোন চুইচ অফে থাকে সেইটো। মাজুলীলৈ যায় বুলি কওঁ সেৱা চেৱা কৰিবলৈ। অঁ, সেয়া চাবলৈ যায়, মাজুলী যায়, সঁচাকৈ যায়, ৰিয়েলি যায়। মানে ভিডিঅ' মানে কিছুমানে চাই গম পাব মাজুলী যোৱাটো। মই তাই সত্ৰ ভাল পাওঁ, অঁ, সেইটো কাৰণে কথা হয়নে? প্ৰত্যেকখন সত্ৰলৈ গৈছোঁ, হয় হয়, ভাল লাগে আমাৰ। মাজুলী গৈছোঁ। পুতুক কৈ দিব লাগিবি মোৰ লগতে মোৰ ভাল পাওঁ ইও যায় মাজুলী। ই মাজুলীৰ ভিতৰৰ কথাটো নাই কোৱা কেলৈ গৈছিলে সেইটো মই প্ৰকাশ কৰি দিম কেতিয়াবা। মই প্ৰকাশ কৰি দিম কেতিয়াবা। ইমান ধুনীয়াকৈ মানে গানবিলাক যে কৈ আছে, প্ৰতিটো গান ইমান ধুনীয়াকৈ সুন্দৰভাৱে কৈ আছে। গোটেইকেইজন একগোট হৈ পিনি বিশ্বজিৎ বা সৌৰভ শইকীয়া হওক বা ধিয়াজদ্বীপ হওক, মানে আটাইকেইজনে ধুনীয়াকৈ লগ হৈ পিনি ইমান সুন্দৰকৈ গানৰ কামবিলাক কৈ আছে। সঁচাকৈ এটা ভাল ভাল গান ৰাইজক উপহাৰ দি গৈছে। এইবাৰ আকৌ ৰাইজৰ কাৰণে প্ৰথমবাৰৰ বাবে এটা ভক্তিমূলক, মানে এইটো ষ্টুডিঅ'ৰ পৰা মানে এইটো বিশ্ববিদ্যালয়ৰ পৰা মানে প্ৰথমবাৰৰ বাবে যাব এটা ভক্তিমূলক গীত। সঁচাকৈ যথেষ্ট ভাল হৈছে গানটো, শুনিছোঁ। এতিয়াও সেইটো বেকগ্ৰাউণ্ডত বাজি আছে গানটো, আপোনালোকে শুনিছে চাগে। আমাৰ ধিয়াজ ভাইটিয়ে ক'ব এই গানটোৰ বিষয়ে অলপ। ভাইটি অঁ কৈ দিয়া। নমস্কাৰ। আমাৰ বিশ্বদা মুখত সকলোৱে বিহুৱে শুনিছে নহয় জানো? অঁ ৰিয়েলি বিহু বিহু শুনিছে। যোৱাবাৰ ধুনীয়াকৈ দৰা সাজি গ'লেও অসমৰ ৰাইজে ভালকৈ আঁকোৱালি লৈছে। এইবাৰ এটি হৰিনাম শুনক, প্ৰথমবাৰৰ বাবে এতিয়া হৰিনাম শুনক। আৰু লগতে এইটো ষ্টুডিঅ'ৰ পৰা প্ৰথম হৰিনাম দেই। যেতিয়া যাব ভাল দিনত গৈছে, ভাল দিনত গৈছে। ভাদ মাহত যাব। লগতে আমাৰ সৰুদাই ধুনীয়াকৈ সজাইছে, লিখিছে। আমাৰ সৰুদাসকলে ধুনীয়াকৈ সজাইছে। আমি গোটেইকেইজন আছোঁ। মানে এনেকুৱা অনুভৱ, মই প্ৰথমতে কওঁ, আপুনি ক'লে যিহেতু যে মোৰ ঘৰ দূৰ বুলি, দূৰটো ডাঙৰ কথা নহয়, অন্তৰৰ মিলহে ডাঙৰ মিল, নহয় জানো? অন্তৰৰ মিলহে ডাঙৰ মিল। মানুহখিনি ভাল পাওঁ, এনেকুৱা যি হওক, বৰষুণ হওক কিবা হওক, অকণমান মানে গৈ আছোঁ দেই, মানে ওলাবহি মানে মানুহখিনিক ভাল পাওঁ। আৰু সংগীতটো এনেকুৱা বস্তু সদায় আপোন কৰে, নহয় জানো? সেই চবকে ভাল পাওঁ। বিশেষকৈ মই, আপুনি সেইদিনাখন কৰিছে নহয় জানো, ভিডিঅ' কৰিছে, দেখিছে। মই নতুনকৈ কামো কৰি আছোঁ। এইবাৰ মানে বিশ্বদাৰ মুখত সকলোৱে মানে হৰিনাম। আগৰ ভিডিঅ'টো আপোনালোকে পাইছিলে নহয়, এই ভাইটি ভাগৰ গানটো দিছিলোঁ, মানে মুগাল এটা কোমল কোমল এটা খুব সুন্দৰ গান। সেইটো আপোনালোকে পাবলৈ আছে, সেইটো আমেজ ল'বলৈ আছে। দিম, অতি সোনকালে দিম। সেইটো খুব কম দিনৰ প্ৰথমতে হৰিনাম দি ল'ম। হৰিনামৰ পিছতে আপোনালোকে সেইটো নতুন পাবই, মানে মুগাল এটা কোমল কোমল। সেইটো আকৌ আপোনালোকে গম পাই নাই কাহিনীটো? এইজনে লিখিছে আকৌ আমাৰ শইকীয়া, এইজনে মেইন আকৌ। প্ৰতিটো মানে গানৰ ভিতৰুৱা গোটেই অংকবিলাক এইজনে কৈ পেলাই দিয়ে। মানে এই যিটো মানে টিম বুলি ক'ব লাগিব, এই টিমটোত মানে এইজনৰ অবিহনে অধৰুৱা বুলি ক'ব লাগিব, নহয় জানো? হয়নে নহয়? এইজনৰ অবিহনে আধৰুৱা। প্ৰতিজনে প্ৰতিটো এটা প্ৰত্যেকজনে মৰম চেনেহ চবৰে আছেই। মানে বস্তুটো গ্ৰুপ সহায় কৰি থকা হৈছে। প্ৰতিটো মানে বস্তু ভাল ভাল কৰিছে। ধৰি লওক এনেকুৱা হয়, আজি যেনিবা এইজন নাই, কিবা যেন ফিল্ডটো আধৰুৱা হৈ থাকে। নাছিলে সেই মানে নাছিলোগৈ। তেনেকৈ আমাৰ মানে কিছুমান কাম কৰোঁতে আধৰুৱা অনুভৱ হয় মানে। তেনেকৈ নতুনকৈ আহিছে, সকলোৱে শুনিব। ভাদ আহি আছে, পবিত্ৰ ভাদ মাহ। আৰু ভাদ মাহটোত এনেই আপোন, মই নামঘৰ ভাল পাওঁ। তাকে আমিতো ভগৱানক সদায় বুজি থকা মানুহ, হৰিনাম শুনা মানুহ, ভাল পাওঁ। বিশ্বদাৰ মুখত সকলোৱে হৰিনাম শুনিব, সকলোৱে ভাল পাব। বিশেষকৈ মই ভাল পাইছোঁ, বাকী সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিলোঁ। তাকেই, ধন্যবাদ।
তাতে সৌৰভ শইকীয়া ক'ব আমাৰ হৰিনামটোৰ বিষয়ে ধুনীয়াকৈ ক'ব। নমস্কাৰ। নমস্কাৰ। হৰিনামৰ মহিমাৰ অপাৰ বিহু চিহু লিখি থাকোঁ হ'লেও আজি হৰিনাম প্ৰথমবাৰ লিখাটো ন? এইটো আমাৰ ইয়াত প্ৰথম হয় ঠিক হৰিনাম এনেই গাই থকা হয় কিন্তু আজিলৈকে আমি কোনো বাণীবদ্ধ কৰা নাই বাৰু গতিকে লিখিবলৈ চেষ্টা কৰিলোঁ কথা হৈ কৰিছিলোঁ অলপ বেলেগ ধৰণৰ হয়তো হৰিনামবিলাক কথাবিলাক লিখিবলৈ অলপ দিগদাৰ হয় কিন্তু বেলেগ গান এতিয়া হৰিনাম লিখাটো অকণমান দিগদাৰ হ'ব ন তাৰ ভাষাবিলাক বা কথাবিলাক অকণমান আৰু কিবা ভুল ভ্ৰান্তি হ'লে মানে অলপ অপৰাধো আহিব পাৰে নহয় সেইকাৰণে অলপ চাই চিতি কৰি গতিকে আপোনালোকে শুনিব কেনেকুৱা ক'লে জনাব আৰু আমাৰ ভাইটি বিশ্বজিতে খুব ধুনীয়াকৈ গাবলৈ চেষ্টা কৰিছে বাৰু এইখিনি মানে সঁচাকৈ এটা হৰিনামটো লিখাটো মানে বৰ অকণমান কষ্টদায়কো হ'ব চাগে হয়নে? বাকী গান বাকী গানবিলাক কিছুমান অলপ কথা মানে অকণমান শব্দ অকণমান মিলাবলগীয়া হয় নাই? গতিকে শুনিব প্ৰথম কৈছে এনে সামান্য প্ৰয়াস অলপ ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে আপোনালোকে সদায় আমাক নিজৰ বুলি ভাবি আৰু শুধৰণিকৈ শুনিব নিজে এই কামনা কৰিছোঁ ধন্যবাদ। এইবিলাক আমাৰ মেইনটো আছে মেইন মানুহ দেই মেইনটো প্ৰত্যেকটো সময়ত থাকে বাৰু আমাৰ লগত অঁ যাদৱনন্দন ৰাজু গগৈ গানটোৰ বিষয়ে সকলোৱে ক'লে ধুনীয়াকৈ এটা সুন্দৰ গান আহি আছে আগন্তুক আৰু 10-12 দিনৰ ভিতৰত গানটো আপোনালোকে শুনিবলৈ পাব সঁচাকৈ এটা ভাল গান ভক্তিমূলক গান গানটোৰ বিষয়টো আপোনালোকে সকলোৱে ক'লে এইবাৰ আমি লাষ্ট মানে আমাৰ বিশ্বজিৎ মানে যিজনে গাইছে মানে বিশেষকৈ দীঘলীয়াকৈ নকলেও হ'ব চবেই চিনি পায় বিশ্বজিৎ গগৈ বিশ্বজিৎ গগৈয়ে ক'ব গানটোৰ বিষয়ে ধুনীয়াকৈ আমাৰ বিশ্বজিৎ গগৈ কিবা ব্যস্ত হৈ আছে অকণমান কৈ দিব। প্ৰথম প্ৰচেষ্টা হৰিনাম কিন্তু ভক্তিমূলক গীত এটি কৰিছোঁ প্ৰথমবাৰৰ বাবে কৈছে প্ৰথমবাৰ হৈছে মানে কি হ'ল আগতেতো এনেই বিহু চিহু গৈ থাকে আৰু বিহু চিহু মানে গাওঁ ইয়াৰ পৰা গৈ থাকে গানে কৈছোঁ মানে ইয়াৰ পৰা হাই কি কয় এনেই মানে কি হ'ল আমাৰ গাঁও অঞ্চল চলি থাকে হৰিনাম চলি কিবা গাওঁ মানে গাঁও অঞ্চলত খালি এনেকৈ মানে কি হ'ল অডিঅ' কৰা নাই ৰাইজৰ কাৰণে এই নাইডিয়া হৈছিলে এতিয়া প্ৰথমবাৰ এতিয়া এটা অডিঅ' কৰিছোঁ কি কয় ৰাইজে কেনেকুৱা পায় কি কথা আৰু গীতটো এতিয়া আমাৰ ক'লে আমাৰ শইকীয়া লিখিছে শইকীয়া তাৰপিছত আমাৰ তেওঁ সুৰ কৰিছে তাৰপিছত গীতটি মই গাইছোঁ সংগীত কৰিছোঁ তাৰপিছত আমাৰ বিশ্বদা মই বিশ্ব আৰু এটা বিশ্ব আছে আমাৰ ইজন বিশ্বদা নেগেৰা বজাইছে ফুল তেওঁ বজাইছে তাৰপিছত বাকীখিনি মই কৰিছোঁ তাৰপিছত আমাৰ গানটো মিক্স কৰিব আমাৰ কি কয় বৰুৱা লক্ষজিৎ বৰুৱা তাতো তাৰ গানটো আছে 12 তাৰিখে হ'ব তাৰপিছতে মই গানটো মই 15 তাৰিখমানৰ পাছত দিম গানটো মানে এনেই ডেট নাই লোৱা দিয়া ডেটটো এতিয়ালৈকে লোৱা নাই খালি 15 আগষ্টটো গ'লো বুলি ভাবিছোঁ 15 আগষ্টৰ পিছতে মানে 2 দিনৰ ভিতৰতে 15 আগষ্ট 15 আগষ্টৰ 2 দিনৰ ভিতৰতে বস্তুটো মই ৰিলিজ কৰি দিম মানে মোৰ অলৰেডি কাম প্ৰায় 80% কাম হৈ গ'ল মোৰ অকণমান কিবা মেলোডিয়া কাম অলপ আছে সেইখিনি 2 দিন কৰিম তাৰপিছত মিক্স কৰিম মানে খুব কম দিনৰ ভিতৰত ৰাইজে শুনিবলৈ পাব মানে গানটো কম দিনৰ ভিতৰতে বস্তুটো পাই যাব মানে সেই পবিত্ৰ ভাদ মাহৰ উপলক্ষে মানে গানটো যিহেতু বনোৱা হৈছিলে প্ৰথম প্ৰচেষ্টা প্ৰথমবাৰ গাই চাইছোঁ এতিয়া ভাল হ'লেও বেয়া হ'লেও ৰাইজে কমেণ্ট কৰি জনাব বেয়া হৈছে ক'লেও ক'ব ভৱিষ্যতে যদি বেয়া হয় মানে ভাল কৰিবলৈ চেষ্টা কৰিম মানে ইতিমধ্যে গানটো শুনিলোৱে ভাল হৈছে আমাৰ মতে কিন্তু ৰাইজে বা কি কয় যিহেতু আমি লগৰবিলাকে চবে শুনিছোঁ গানটো যথেষ্ট ভাল হৈছে ৰাইজে মানে জনালে বেছি ভাল পাম আমি সকলোৱে কমেণ্টৰ যোগেদি জনাব লাগিব আৰু ভিডিঅ'টো বৰ বেছি দীঘলে নকওঁ আজি ইমানতে সামৰি দিছোঁ ৰাতিও বহুত হ'ল মানে অলপ ভাগৰুৱা হৈছে কিন্তু দিনে ৰাতিয়ে মানে কামবিলাক কৰি থকা হৈছে যে সকলো ভাগৰুৱা হৈছে যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আগতে নতুন ভিডিঅ' পাই থাকিব বাই বাই।